Hello everyone. Hi, hello, namaskar, good morning, good evening. সকলোকে ইয়া কাপোৰ দেখিছে কাপোৰ মানে এইটো মোৰ ট্ৰলি বেগ আৰু ৰুমটো গোটেই এইটো ষ্ট'ৰ ৰুমৰ নিচিনা আৰু গোটেই ট্ৰলি বেগ বিলাকে মোৰ ভৰ্তি হৈ আছে এয়া পেকিং কৰি আছো ৰব বিহুৰ বন্ধ এক গালমান বন্ধ ঢেৰ বন্ধ একেবাৰে বন্ধ মিলি গৈছে আৰু ঢেৰ বন্ধ আৰু বন্ধ থাকিলে নিপাটো আৰু নাথাকে নিপাটো ফুৰ উৰা মাৰিব হয় নাই এয়া চাওক মই পেকিং কৰি আছো পেকিঙত এয়া শাৰী চেলৱাৰ এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ এবাৰ মই চেলৱাৰে পিন্ধিম এফালে গৈ আছো গাইজ গম পাব মই ক'ত গৈ আছো মোৰ ট্ৰেইন আছে পৰহিলে তো পেকিং চেকিং কৰি ৰেডি হৈ গৈছো এইটো মোৰ হেণ্ড বেগ কেনেকুৱা লাগিছে জনাব মোৰ এই বেগটো চব এইটো আইথিম বেগ এইটো বেগৰ নাম হৈছে আইথিম বেগ আৰু বেগটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ বহুত এটা ধুনীয়া বেগ এইটো বেগ মই এবাৰ লৈ যাম বেছি নিনো এসপ্তাহৰ কাৰণে এফালে গৈ আছোঁ ছানডে যাম আৰু নেক্সট ছানডে গুৱাহাটীলৈ ঘূৰি আহিম উভতি আহিম আৰু এইটো বেগটো আপোনালোকৰ সৈতে দেখাই দিওঁ এইটো আইথিম বেগ আৰু এয়া ধুনীয়া এটা সুন্দৰ এটা বেগ মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ আৰু এই বেগটো লৈছোঁ আৰু পেকিং কৰিছোঁ মানে জেগা খালী হৈ গৈছে বেছি দিনৰ কাৰণে নহয় আৰু বেছি কাপোৰো লোৱা নাই বহুত কি হৈ যায় খাৰাপ চুইদাৰে লৈছোঁ আৰু এনেকৈ বেগ লৈছোঁ বাছ এতিয়া মানে হেৰি কৰি ৰেডি হৈছোঁ যাবলৈ কাইলৈ দিনটো মোৰ বহুত কাম আছে অলপ বজাৰত আছে ছানস্ক্ৰীন কিনিব আছে লিপষ্টিক এটা কিনিব আছে আৰু সেয়াই আৰু আপোনালোক জনালোঁ মই এফালে গৈ আছোঁ বিহুৰ বন্ধত আৰু এবাৰ বিহুনো কি আৰু জুবিন দা বিহীন বিহু একদমেই মন নাই মোৰ বিহু চাবলৈ বিহু বুলি পালন কৰিবলৈও মন নাই কিন্তু অসমৰ বাপতিসাহোন বিহু যিহেতুকে কি ক'ম আৰু মই ওলাইলোঁ আৰু এফালে বিহু চিহু চাবলৈ একদম মন নাই এফালে ওলাইছোঁ বহুত বন্ধ মিলি গৈছে মোৰ একেলগে ধুনীয়াকৈ আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে জড়িত হৈ থাকক গম পাব মই ক'লৈ যাম পৰহি এটা ভিডিঅ' দিম আপোনালোকে গম পাব তেতিয়া আজিলৈ আহিছোঁ বাই বাই গুড নাইট ৰাতি দিছোঁ কাৰণে আপোনালোক সকলোকে গুড নাইট এইখিনিতে মোৰ আৰু এটা কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল মোক বহুতে সোধে মানে মোৰ একদম ক্ল'জ ফ্ৰেণ্ডছ যিবিলাক আছে যিবিলাক একদম স্কুল ফ্ৰেণ্ডছ আছে তাহাঁতে মোক পাৰ্চনেলি হোৱাটছএপত সোধে যে নিপা তই ইমান ফুৰিব গৈ থাক বেগটো তোৰ লাগেজ বেগটো ভাল ল'ব নোৱাৰ নেকি এটাকে লৈ গৈ থাক নে তোৰ কিনিবলৈ তোৰ সেয়া নাই নেকি এটাকে পইচা নাই নেকি এটাকে লৈ গৈ থাক তেনেকৈ সোধে মই তেওঁলোকক ৰিপ্লাই দিছোঁ বাৰু আৰু সেইটো ৰিপ্লাই মই আপোনালোকৰ সৈতেও সেই বস্তুটো মই আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই কেলে এই বেগটো আপোনালোকে মোক যদি ফটো চটো দেখিছে যে টুৰবিলাক কৰি থাকোঁ ন প্ৰায় এইটো বেগে দেখা পাব এই বেগটোৱে দেখাব এইটো বেগে মই লৈ পেলাই যাওঁ আৰু চাওক হেৰি লৈ এইটো বেগে লৈ যাওঁ ইয়াৰ কাৰণ আছে মই এইটো বেগটো লৈ যাওঁ আৰু মোৰ বেলেগ একো আছে এইটো বেগ চাওক এনেকুৱা তিনিটা ছেটৰ যে লাৰ্জ মিডিয়াম এণ্ড স্মল এনেকুৱা তিনিটা বেগ আছে এইটো স্মল বাৰু বাকী এটা লাৰ্জ সেইফালে আছে কাপোৰ ভৰাই থৈ দিছোঁ এইকেইটা মই এই বেগটো ল'বলৈ কেলে ভাল পাওঁ আৰু এইটো বেগটো মই ইমান মানে কমফৰ্টেবল নাপাওঁ ধুনীয়া বেগ বিৰাট ভাল বেগ দামী বেগ এইটো ইমান দামী এইটো বেছি দামী নহয় এইটো মোৰ গিফ্ট পোৱা বেগ আৰু এইটো দামী বেগ আছে তো এই বেগটো লৈ মানে মই কিয় ভাল পাম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ চাওক মানে এইটো বেগটো ল'লোঁ নহয় লোৱাৰ পিছত ইয়াক কেৰি কৰিব সুবিধা হয় আৰু আমি হোটেলবিলাকত থাকোঁতো হোটেলবিলাকৰ কেতিয়াবা ৰুমবিলাক বহুত কম দামৰ ৰুম চাওঁতো মানে অলপ বাজেটত ৰুম চাওঁ আৰু বাজেটত ৰুমবিলাকত অকণমান চাব আপোনাক কেতিয়াবা সৰু ৰুম পাই যাওঁ কেতিয়াবা সৰু ৰুম পোৱাৰ লগে লগে বেগটো ট্ৰলি বেগটো ৰাখিবলৈ মানে নোৱাৰি মানে অলপ বহুত প্ৰব্লেম হৈ যায় কেনেকুৱা ধৰণৰ প্ৰব্লেম হয় মানে এই বেগটো ল'লে মানে অকণমান প্ৰব্লেম হৈ যায় আপোনালোকক মই দেখাইছোঁ কিন্তু প্ৰব্লেম হয় এইটো বেগৰ সুবিধাটো মই দেখাই আছোঁ এইটো বেগটো আনিলোঁ হোটেলত সোমোৱাৰ লগে লগে এইটো যেতিয়া মই খুলিম চাওক খোলাৰ লগে লগে ইমান স্পেচ নলয় ক'ত গ'লো এইটো কোনফালে গ'ল এইটো মানে এনেকৈ খুলি দিয়াৰ লগে লগে মোৰ বেছি স্পেচ নাই এই গোটেই বস্তুখিনি ইয়াতে সোমাই আছে এই বস্তু সোমাই আছে ঠিক আছে এতিয়া দুটা বস্তু মই ৰাখিলোঁ এইটোত আৰু এনেকৈ থৈ দিম আৰু ৱালত যেতিয়া মই ধৰক ৱালত ৰাখিলোঁ ৱালত এনেকৈ কৰি মানে এইটো এনেকৈ হেৰি হৈ লাগি পেলাই মই বস্তুবিলাক উলিয়ালোঁ কভাৰ কৰিবৰ কাৰণে ওলালোঁ কিন্তু এই বেগটোৰ এটা ড্ৰবেক্স আছে কি এই বেগটো যেতিয়া মই খুলিম বাৰু প্লাষ্টিক পিন্ধোৱা হৈ আছে তো মই দেখুৱাই দি আছোঁ এই বেগটো খোলাৰ লগে লগে কি হয় জানে না অসুবিধাটো মই ক'ত পাওঁ এই চাওক
এইটো খোলাৰ লগে লগে গোটেইটো মানে মেলি দিব লগা হৈ যায়। এইটো আৰু সৰু বেগ বেছি হেৰি নাই, খুব বেছি জেগা নাই। এই বেগটো বাকীকেইটা বেগো এনেকুৱা, এই বেগটো যেতিয়া খুলি দিম গোটেইখন এনেকৈ মেলিব লগা হয়, মানে বহুত স্পেচ লৈ লয়। অসুবিধাটো মই তাতে পাওঁ। স্পেচ লৈ লোৱাৰ লগে লগে মানে কেতিয়াবা বিচনাখনৰ পৰা এইখিনিলৈকেও মানে স্পেচটো নাথাকেতো, যিহেতুকে বাজেটত ৰুম মই চাওঁ, সেইকাৰণে মানে এই বেগটোত মানে মই এইটো অসুবিধা পাওঁ। এই বেগটোত মানে এইটো অসুবিধা নাপায় যে এইটো যেতিয়া খুলি দিম এনেকুৱাকৈ থাকি যায়। আৰু এই বেগটোত এইফালেও কাপোৰ ভৰা, এইফালেও কাপোৰ ভৰা, তাৰপিছত এনেকৈ সোমোৱা, তাৰপিছত আৰু যেতিয়া খুলি পেলাই গোটেইখন একেবাৰে বাং বাংকৈ মেলিব লাগে, এই বৰ মানে ঝামেলা আৰু বস্তুটো বুজিছেনে? মই আপোনালোকক কি বুজাব গৈছোঁ, সেইটোৱে আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। মই সেইকাৰণে এই বেগটোকে লৈ যাওঁ। আৰু বেলেগ বেগ এনেকুৱা ধৰণৰ বেগ এটাও মোৰ কিনিবলৈ মন যোৱা নাই, যিহেতুকে চলিয়ে আছে এইটো। আৰু ট্ৰেডিশ্যনেল জাৰ্ণি কৰি থাকোঁতো, লেতেৰা বেগ হ'ব বুলিও মানে অকণমান মানে বেয়া লাগে। সেইকাৰণে মই এইটো বেগকে মানে যেতিয়ালৈকে একেবাৰে এক্সট্ৰিম বেয়া হৈ নাযায় তেতিয়ালৈকে মই সেইটোকে ব্যৱহাৰ কৰি থাকিম। লগৰ ছোৱালীবিলাকে সোধে, মই সিহঁতক কৈছোঁ আৰু কিয় এইটো বেগে লৈ যাওঁ। এইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু এইটো বহুত কমফৰ্টেবল বেগ হয়। এইটো অকণমান দিগদাৰ, গোটেইখন মেলি দিব লাগে। আৰু এইটো গোটেই মেলিব নালাগে, আপুনি আনক, আনি পেলাই এনেকৈ থৈ দিয়ক, আৰু যি বস্তু লাগে এইটো এনেকৈ খোলক, খুলি পেলাই ইয়াৰ পৰা আপুনি উলিয়াওক। সেইটো এটা গোটেই দুখন এনেকৈ মিলাই মেলিব লাগে, সেয়াই আৰু। তো মোৰ এই বস্তুটো, এই সুবিধাটোৰ কথা আপোনালোকৰ সৈতে, লাগেজ বেগৰ কথা সুবিধাটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ।